10 মাহৰ পাছত অসমলৈ আহি কংগ্ৰেছৰ বাবে দুৱা বদৰুদ্দিন আজমলৰ প্ৰাৰ্থী নহয় এইবাৰ কেম্পেইনাৰ হ'ব এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল বিহাৰৰ ফলাফলৰ পৰা শিক্ষা লওক কংগ্ৰেছে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত পুনৰ অসম ভূমিলৈ প্ৰত্যাৱৰ্তন ঘটিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ আহিয়ে সংবাদ মাধ্যমৰ সন্মুখত একাধিক বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য বদৰুদ্দিনৰ প্ৰথমে প্ৰতিক্ৰিয়া বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা লওক অসমতো মহাজোঁট বন্ধনৰ দৰে মিত্ৰজোঁটৰ প্ৰয়োজন আছে বুলি মন্তব্য আজমলৰ অন্যথা অসমতো বিহাৰৰ দৰে পৰিস্থিতি হ'ব বিহাৰৰ পৰা কমচে কম কংগ্ৰেছ পাৰ্টিয়ে শিক্ষা ল'ব লাগে অসমত আমি বাৰ বাৰ কৈ আছো আমি আজি নকওঁ মই আপোনালোকে কৈছে হিচাপে কৈ দিছো বোলে ইয়াত যদি বিজেপিক আঁতৰাবৰ ইচ্ছা থাকে 1% যদি সততা থাকে এইটোৰ ভিতৰত সিৰিয়াছনেছ থাকে তে মহাগঠবন্ধন হৈছে এটা ঘটনা অসমত হ'ব লাগে এইটোৱে মোৰ আৰু কোনো পৰামৰ্শ নাই জাষ্ট এ পৰামৰ্শ ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক বাতাবৰণক লৈ প্ৰতিক্ৰিয়া আজমলৰ মিয়াৰ ৰাজনীতি কৰি তললৈ নামিছে মুখ্যমন্ত্ৰী আজি মিয়াৰ কথা কৈছে কাইলৈ বেলেগৰ কথা ক'ব সকলোৱে মিলি ইয়াৰ উত্তৰ দিব লাগিব মিয়াৰ নাম লৈ যিমান মতলব ইনসাল্ট কৰাৰ যিমান স্তৰ নিচলৈকে গৈছে এইটো আমি সবে মিলি জবাব দিব লাগিব এইটো কোনো এটা আজি আমাৰ কথা কৈছে কালি আৰু কথা কব আদত হৈ যাব তো এইটো কাৰণ বিহাৰৰ পৰা কংগ্ৰেছে শিক্ষা ল'ব লাগে আৰু অসম बिहार तो गया अब आसाम बचाओ अगर सब मिलके सोचेंगे देन ओनली वी कैन डू समथिंग नहीं सोचेंगे तो जिसका हाल बिहार में हुआ वैसे यहाँ भी हो जाएगा 5 साल और रोएंगे बिहारत महाजोट बंधन নহয় কংগ্ৰেছৰ ৰণনীতিহে বিফল বুলি মন্তব্য কৰি বদৰুদ্দিন আজমলে ক'লে তেজস্বী যাদৱে কষ্ট কৰিছিল ৰাহুল গান্ধীয়ে কি কৰিলে महागठबंधन फेल नहीं हुआ फेल कांग्रेस का स्ट्रेटेजी हुआ की नाम तारा लालू तेजस्वी यादव फ्रॉम लास्ट 5 years बाप रे बाप की মানুহজনে কি শ্রম দিছে কি মেহনত কৰিছে ডেইলি 18টা মিটিং কৰিছে ইলেকশন পहिले যাৰ লগত হাত মিলাই গৈছিল হিকলে কি কৰিলে নৰেন্দ্ৰ মোদী more than 50 program কৰিছে প্ৰাইম মিনিষ্টাৰ হৈ বাকি আমাৰ লিডাৰ বিলাকে কিমান টাইম দিছে এক তেজস্বী তো কৰিব নোৱাৰিম না ইমান ডাঙৰ এটা নাও কেনেকৈ টানি বুলি যাব 5 বা 6টা মিটিং হৈছে মহাগঠবন্ধনৰ লিডাৰ নেতাসকলৰ এক তেজস্বী অল ইণ্ডিয়া টকৰ যাব নোৱাৰে এটোই হৈছে পূৰ্বে মহাজোট বন্ধনৰ অংশীদাৰ আছিল এআইইউডিএফ কিন্তু আতৰ কৰা হল কিয় এআইএমআইএমৰ আসাদুদ্দিন ওৱেইছিৰ লগত অন্যায় হোৱা বুলি মন্তব্য কৰি আজমলে ক'লে মই কংগ্ৰেছৰ বাবে দোৱা কৰিম महागठबंधन আমার কিয় আপনার নাম কাটি দিলে আজিলৈকে আমি দুষ্টই জানা নাই এটাই দূর জানিছো যে ইসকলে কোনো দাড়িওয়ালা টুপিওয়ালা স্টেজত বহিবলৈ নিবিচাৰে যদি এইটো হৈ যায়তে আমাৰ মেজৰিটি ভোট খারাপ হ'ব আমাক আউট কৰি দিছে আসাদুদ্দিন ওৱেইছে মাথা মাৰিছে আসাদুদ্দিন ওৱেইছে আজিকালি কোনো কমিউনাল ফিগার নহয় এই যে আমাৰ পাকিস্তানৰ লগত যেটো জংগ আর অপারেশন সিন্দুর হৈছে তাৰ পিছত ইন্টারন্যাশনাল লেভেলে আমার আসাদুদ্দিন ওৱেইছে কৈছে রোল আদা কৰিছে এক্সপোজাৰ আছে মষ্ট সেকুলাৰ লৈ ল'ব লাগিছিল আগন্তুক নিৰ্বাচনত অসমত এআইইউডিএফৰ ফলাফল কংগ্ৰেছতকৈ ভাল হ'ব বুলি দাবী কৰি আজমলে স্পষ্ট কৰিলে নিৰ্বাচন খেলাৰ মন নাই কেম্পেইনাৰ হোম মোৰ গাত সব মই গা ভাল বলে ইলেকশনৰ কাৰণে মই মেন্টালি প্ৰস্তুত নহয় কালি মই ধুবুৰীৰ পৰা ইমান ডাঙৰ এটা ভোটে হাৰি আহিছো আৰু এতিয়া আমি কৈ আকৌ একবাৰ ইলেকশন খেলিম আই এম নট প্ৰিপেয়াৰ্ড মেন্টালি আমাৰ যিমান আমি প্ৰাৰ্থী যত উঠাম সিসকলৰ কাৰণে যে মই ভাল এটা কেম্পেইনাৰ হৈ যাওঁ এইটো মোৰ দলৰ কাৰণে যথেষ্ট মই যদি এটা বিন্যাকান্দিত ব্যস্ত হৈ যাওঁ বাকি মোৰ কি হ'ব 26ৰ বাবে এআইইউডিএফে সলনি কৰিব ৰণকৌশল নতুন মুখ আৰু মহিলাক প্ৰাধান্য দিব এআইইউডিএফে পুৰাণ যিসকল আছে যিসকলৰ যোগ্যতা আছে আমি দেখিছো জিকিব উইনাৰ ৰেসপেক্ট দেখুৱা লাগে ইলেকশনত সিসকলে তো পাবই পাব নতুন কিছু মানুহ নানিলে কেনেকুৱা হ'ব নতুন আনিব লাগে মহিলা আনিব লাগিব ইউথ আনিব লাগিব এসব আমাক চেষ্টা আছে কিমান প্ৰাসংগিক হয় নহয় সেয়া নিৰ্ধাৰণ হ'ব সময়ত কিন্তু 26ৰ পূৰ্বে আজমলৰ এন্ট্ৰি
এনেইটো নহয় ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিতৰ সৈতে জবা দাসৰ ৰিপৰ্ট NKTV+।